BTR हालामाव नंखाय राइटिं पेडनि दालाल BTR सोरखारखौ लानानै मिथिमोनै सुबुङा गेलेदों गेम थांनाय माखासे समाव सोरबा सिनायमोनै सुबुङा BTRनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनि नंखाय सागान लानानै साप्लाइनि खामानिनि गेजेरजों कौटि कौटि रां बख'नो नाजादोंमोन। BTRनि सिङाव थानाय गुबुन गुबुन जिल्लाफोराव BTRनिफ्राय गोदानै साप्लाइनि खामानि ओंखारदों होनना सिनायमोनै सुबुङा बे नंखाय लेखाखौ देखायना होनानै माखासे सुबुंफोरखौ बे जालाव फासि होदों। थगायजानाय सुबुंफोरा जेब्ला बेनि सोमोन्दै BTR सरकारनिसिम खौरां लाफैयो अब्लासो बे बाथ्राखौ BTR सरकारा मिथिनाय जादों होनना फोरमायो। गोहोआव थानाय BTR सरकारा बेनि सायाव मा हाबा मावगोन? दानिया फै खौरांगिरिनि गेजेरजों BTRनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार दे बिथाङा मा फोरमायदों आबुङै मिथिना लानि। সকলোকে নমস্কাৰ সাংবাদিক বন্ধুসকল আজি আমাৰ BTC সেক্ৰেটাৰিয়েট স্পেশালি প্ৰেছ মিট দিয়াৰ কাৰণটো হ'ল আপোনালোকে জানে যে আমি চৰকাৰ বনোৱা 1 বছৰ হ'ল আৰু 1 বছৰৰ ভিতৰত আমাৰ চিফ ছাৰৰ নেতৃত্বত প্ৰত্যেকটা ডিপাৰ্টমেণ্টত যেনেকুৱা কাম হৈ আছে আৰু যিবিলাক চিন্তা আমি লৈছোঁ তো সিস্টেমেটিক আমাৰ লগত এডমিনিষ্ট্ৰেশ্যন বহুত কোঅপাৰেশ্যন কৰি আছে আমাৰ চৰকাৰৰ লগত। তো এতিয়া আপোনালোকক সাংবাদিকসকলক জনাওঁ আৰু লগতে আমাৰ BTR বাকী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে কিছুমান ভুৱা মানুহ ভুৱা এটা চক্ৰ দালাল চক্ৰ আমাৰ সন্মানীয় চিফ BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়াক সহি জাল কৰি পেলাই বিভিন্ন ধৰণৰ মাৰ্কেটিং কৰি আছে। আমাৰ চিফ ছাৰৰ ৰাইটিং পেড ডুপ্লিকেট বনাইছে, ডুপ্লিকেট বলাই কিনে বিভিন্ন ধৰণৰ কাম আঁচনি ৰাইটিং বা টাইপ কৰি পেলাই সহি মাৰি গাঁৱৰ বিভিন্ন সহজ সৰল চিধা চাধা মানুহক চিট কৰি পেলাই টকা কালেক্ট কৰি আছে। যেনেকুৱা আমি পাইছোঁ আমাৰ হাতত আহিছে তথ্য এটা আহিছে যে কেইদিনমান আগতে চিফ ছাৰৰ সহি কালেক্ট কৰি পেলাই মানে এনেকুৱা লিখিছে টু দ্য সেক্ৰেটাৰী ট্ৰান্সপোৰ্ট BTC কোকৰাঝাৰ আসাম The below mentioned scheme may kindly be taken up under transport for the financial year 2020-21 and accordingly planning estimate may be prepared and submitted to the concerned authority for early execution of the schemes in favor of MS Amrut Agro Proprietor Mr. Jiten Khera Mumbai under Maharashtra 40012 under CD Fund 2021-22 ongoing scheme as per department procedure. This is for information necessary action e-rickshaw tender e-rickshaw supply estimate amount of rupees 1800 lakhs means 18 কোটি আৰু সহিটো চিফ ছাৰৰ মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ এইটো হ'ল কপি আপোনালোকে ভালদৰে চাই আছে ইয়াতে লিখা আছে চিফ এক্সিকিউটিভ মেম্বাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এইটো আমাৰ চিফ ছাৰৰ সহি ডুপ্লিকেট কৰিছে কৰি পেলাই বাক্সা চিৰাং ওদালগুৰি বিভিন্ন ঠাইত গৈ পেলাই বহুত মানুহক এইটো দেখায় আৰু কয় যে BTCৰ পৰা এনেকুৱা ছাপ্লাই প্ৰকিউৰমেণ্টৰ কাম ওলাইছে টকা লাগে ফাণ্ডিং লাগে ফাইনেন্স লাগে এনেকুৱা বহুত মানুহ আহে আৰু এই ভুৱা চক্ৰৰ জালত পৰিছে। তো মই আজি এই প্ৰেছ মিটত ক'ব বিচাৰিছোঁ যে BTR বাকী ৰাইজ আপোনালোকে কেতিয়াও এনেকুৱা কাগজৰ ওপৰত আপোনালোকে প্ৰায়ৰিটি নিদিব। যেতিয়া কোনোবা টেণ্ডাৰ ওলাব বা কামৰ কিবা এডভাৰটাইজমেণ্ট ওলাব আপোনালোকে নিউজ পেপাৰ পত্ৰিকাত পাব আপোনালোকে ডিপাৰ্টমেণ্টত খবৰ পাব কাৰণ আজিকালি আমাৰ গভৰ্ণমেণ্ট অনলাইন কৰি দিছে অনলাইন টেণ্ডাৰ হয় গোটেই স্কিমবিলাক কনষ্ট্ৰাকশ্যন কামেই হওক বা ছাপ্লাই হওক প্ৰকিউৰমেণ্টেই হওক আপোনালোকে অনলাইনত আপোনালোকে ৱেবছাইটত পাব আৰু নিউজ পত্ৰিকাত আপোনালোকে পাব। এনেকুৱা ভুৱা চক্ৰ কাগজ দেখাই পেলাই কোনেও এনেকুৱা মানে দুষ্ট চক্ৰত পৰিব নালাগে আৰু নিজা নিজা অৰ্থ আননেচেচাৰী ব্যয় কৰিব নালাগে। দ্বিতীয়ত আৰু এটা চাওক ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ডাইৰেক্টৰ আমাৰ BTC ডাইৰেক্টৰৰ সহি ডুপ্লিকেট কৰি পেলাই এনেকুৱা টেণ্ডাৰৰ হেৰি দেখাইছে
আপোনাৰ এইটো মই পঢ়ি দি আছোঁ ইয়াতে লিখা আছে টু মিষ্টাৰ জিতেন খেৰা অমৃত এগ্ৰো মহামায়া প্লাজা বড়বাজাৰ পাণ্ডু গুৱাহাটী এইটোৰ ছাবজেক্টটো হ'ল কনফাৰ্মেশ্যন ৰিগাৰ্ডিং একচেপ্টেঞ্চ লেটাৰ মানে আপোনাৰ ৱাৰ্ক অৰ্ডাৰ যিটো আমি বুলি কওঁ একচেপ্টেঞ্চ লেটাৰ মিনছ ফাইনেল অৰ্ডাৰ প্ৰিলিমিনেৰী অৰ্ডাৰ ফৰ্মাল অৰ্ডাৰ কিন্তু আজিকালি যিটো ফাইনেল অৰ্ডাৰ হয় এইটো একচেপ্টেঞ্চ অৰ্ডাৰ বুলি কয় একচেপ্টেঞ্চ লেটাৰ এইটো লিখা আছে ৰিগাৰ্ডিং একচেপ্টেঞ্চ লেটাৰ এগেইনষ্ট দ্য টেণ্ডাৰ ছাবমিটেড বাই ইয়'ৰ অথৰাইজড ডিষ্ট্ৰিবিউটাৰ ডিলাৰ অমৃত এগ্ৰো প্ৰপাইটাৰ জিতেন খেৰা এইটোৰ এমাউণ্ট অফ ৰুপিজ আপুনি যদি চাবলৈ যায় তেনেহ'লে 6 crore তো 6 কোটি 18 কোটি তাৰপিছত আৰু এটা চাওক আৰু এটা চহী ডুপ্লিকেট কৰিছে মানে জাল চহী এইটো 28 crore ছেম জিতেন খেৰা এইটো আপোনাৰ অমৃত এগ্ৰো তো এইবিলাক যে ভুৱা কাগজ দেখাই পেলাই মানুহৰ পৰা এই টকা কালেক্ট কৰি আছে এইটোৰ পৰা সকলোৱে সাৱধান হ'ব লাগে এনেকুৱা এই ভুৱা চক্ৰত পৰিব নালাগে এইটো আগতে হৈছিল আমাৰ চিফ ছাৰৰ চহী ডুপ্লিকেট কৰিছিল বিভিন্ন অফিচাৰৰ চহী ডুপ্লিকেট কৰিছিল কৰি পেলাই এটা এনেকুৱা দুষ্ট চক্ৰ গোটেই বিটিআৰত এনেকুৱা ঘূৰি ফুৰি আছে তো আমি ইনফৰ্ম কৰিছোঁ আমি প্ৰশাসনক জনাইছোঁ অতি সোনকালে এই দোষী ব্যক্তিসকলক কৰায়ত্ব কৰিব আৰু উচিত শাস্তি দিব কাৰণ গভৰ্ণমেণ্টৰ লগত খেলিছে আৰু এতিয়া গভৰ্ণমেণ্টৰ আঁচনি যিবিলাক ইয়াতে মেনশ্যন কৰা হৈছে ই ৰিক্সাৰ এতিয়া কোনো টেণ্ডাৰিঙেই নাই ই ৰিক্সা মানে এতিয়া কোনো খা খবৰেই হোৱা নাই কিন্তু যেতিয়া এইবিলাক কাগজ মানুহে দেখা পায় বহুত মানুহ আগ্ৰহী কাম কৰিবৰ কাৰণে বহুত মানুহ এনেকুৱা আছে যে টকা পইচা লৈ বহি আছোঁ টকাটো যদি অলপ মানে ইউটিলাইজ কৰিব পাৰোঁ তেনে 2 পইচা ইনকাম কৰিব পাৰিম যেতিয়া নেকি এনেকুৱা কাগজ চাই মানুহে সঁচা বুলি ভাবি লয় কিন্তু এনেকুৱা কিবা সঁচা নহয় আৰু এনেকুৱা কামৰ এই লিখাৰ ক্ষেত্ৰত কেতিয়াও কাম নহয় মই এইটোৱে ক'ব বিচাৰিছোঁ বিটিআৰবাসী ৰাইজ প্ৰত্যেক মানে ছাপ্লায়াৰসকলক কৈছোঁ আৰু প্ৰফেশ্যনেল কণ্ট্ৰেক্টাৰসকলকো মই কৈছোঁ যে যদি কিবা আপোনালোকৰ কাম কৰিবলগীয়া ইচ্ছা আছে বা যদি আপোনালোকে আপোনাৰ টকাটো ইউটিলাইজ কৰি কাম কৰিব বিচাৰে গভৰ্ণমেণ্টৰ কাম কৰিব বিচাৰিছে তেনেহ'লে কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰক আজিকালি চব এডভাৰটাইজমেণ্ট হৈ যায় ডেইলি নিউজ পেপাৰত কনষ্ট্ৰাকশ্যনৰ কামৰ টেণ্ডাৰিং নটিচ ওলাই আছে নিউজ অনলাইনত ৱেবছাইটত পাই আছোঁ সেইবিলাক ফ'ল' কৰক আৰু নিজকে ৰক্ষা কৰক আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বহুত এনেকুৱা দালাল চক্ৰ আমি শুনা পাইছোঁ যে বিভিন্ন ধৰণৰ ডাঙৰ ৰাজনৈতিক মন্ত্ৰীসকল বা নেতাসকল লগত কথা পাতি পেলাই বা চেলফি তুলি পেলাই বিভিন্ন ধৰণৰ মানে গাঁৱত সোমাই নবুজা মানুহবিলাকৰ লগত দেখাই কয় যে এই অফিচাৰৰ লগত মোৰ চাক কিমান ভাল সম্পৰ্ক চেলফি মাৰা চিফ ছাৰৰ লগত মোৰ চেলফি মাৰা এই অমুক EMৰ লগত চেলফি মাৰা মোৰ লগত সম্পৰ্ক ভাল মই তাক চাকৰি দি দিম এনেকুৱা মানে ফাল্টু কথা কৈ পেলাই বহুত দুখীয়া মানুহৰ পৰাও এটা দালাল চক্ৰই টকা মানে কালেকশ্যন কৰি আছে তো মই প্ৰত্যেক মানে বিটিআৰবাসী ৰাইজক প্ৰত্যেকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত বিটিআৰ চৰকাৰৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এতিয়াও কোনো চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ কথা আজিকালি নাহে আজি যিমান চাকৰি কেইদিনমান আগতে আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইমান শিক্ষকৰ নিযুক্তি দিছে এটা টকাৰ কোনো এলিগেশ্যন নাই একো নাই বিনা পইচাকে মানুহক চাকৰি দিছে তো আমাৰ যিটো লক্ষ্য অহা 4 বছৰ যিটো এই 5 বছৰৰ ভিতৰত আমি যিমান চাকৰি দিম আমাৰ গভৰ্ণমেণ্টৰ পৰা মানে কোনো ধৰণৰ দুৰ্নীতি বা টকা পইচাৰ উৎকোচৰ কথা নাহে সেইকাৰণে কোনোবা যদি কোনো ব্যক্তি কোনো গাঁৱত সোমাই পেলাই বা কাকবা যদি কয় যে চাকৰিৰ কাৰণে টকা পইচা লাগে মোক আপোনালোকে সাৱধান কেতিয়াও 1 টকাও নিদিব আপোনালোকে ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ ৰাখক আপোনালোকে পত্ৰিকা ফ'ল' কৰক যেতিয়া এডভাৰটাইজমেণ্ট ওলাব আপোনালোকে নিজৰ এফিচিয়েঞ্চি মতে আপোনালোকে এপ্লাই কৰিব ইণ্টাৰভিউ দিব সেইমতে আপোনালোকৰ চাকৰি হ'ব সেইকাৰণে এই দালাল চক্ৰৰ পৰা আপোনালোকে সদায় সাৱধান থাকক আপোনালোকে এই কামৰ ক্ষেত্ৰতেই হওক আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক হেৰিত দিলোঁ যোন ব্যক্তিক দেখুওৱা হৈছে তেখেতসকলে এতিয়া মানে চিটেড হৈ গ'ল এতিয়া দেখা যায় এইটো ভুৱা কাগজ এতিয়া আমাৰ সন্মুখীন হৈ আহিছে যে এনেকুৱা কাগজ পাইছিলোঁ আমিতো এনেকুৱা কেতিয়াও আমি কৰাও নাই দেখাও নাই তো তেখেতে কৈছে যে এনেকুৱা মানুহ আহি আমাৰ তাত এনেকুৱা কয় যে ইমান কাম ওলাইছে এইটো স্কিম আছে এইটো কৰিব লাগে তো আমি খবৰ লগাইছোঁ প্ৰশাসনৰ লগত আমাৰ কথা হৈছে প্ৰশাসন খুব কম সময়ৰ ভিতৰত আপোনালোকে খবৰ পাব যে দোষী ব্যক্তিসকলক কৰায়ত্ব কৰক কাৰণ গভৰ্ণমেণ্ট কেছে এফআইআৰ দিয়া হৈছে এফআইআৰটো দিবই লাগিব এইটো গভৰ্ণমেণ্টৰ লগত খেলা খেলিছে এইটোতো এফআইআৰ দিবই লাগিব তো অতি সোনকালেই
মানে এৰেষ্ট হ'ব মই জানো মানে কাৰণ এইটো প্ৰশাসনে বিৰাট গুৰুত্ব সহকাৰে লৈছে কাৰণ আগতো এনেকুৱা একবাৰ হৈছিলে তথাপিও আমি এৰি দিছিলোঁ যে কোনোবা যদি কৰিছে আমি চান্স দিওঁ কিন্তু বাৰম্বাৰ যদি এনেকুৱা কাৰ্য মানে এক্টিভিটিছ কৰি থাকে তেনেহ'লে গভমেণ্ট বহি নাথাকে আমি উচিত মানে ষ্টেপ ল'ম আৰু প্ৰশাসনেও ল'ব এটা আছে 3-4জনীয়া এটা মানে ল'ৰাৰ এটা গ্ৰুপ আৰু যিমান আমি গম পাওঁ এই গ্ৰুপটো বহুত মানে ক্ৰিটিকেল গ্ৰুপ বুলি ক'ব পাৰোঁ ইমান চালাক গ্ৰুপ যোন নাকি চিফৰ চহী জাল কৰি পেলাই হেৰি কৰে তো এইটো আমি মানে এই গ্ৰুপটোক আমি সৰু গ্ৰুপ বুলি ভাবিব নোৱাৰোঁ তো আমাৰ SP মহোদয়ক জনোৱা হৈছে আমি 4টা জিলাৰ SP আমি জনাই দিছোঁ আৰু SP সকলে তেখেতসকলে কৈছে যে অতি সোনকালে দোষী ব্যক্তিসকল কৰায়ত্ব কৰিম কাৰণ কৰায়ত্ব নকৰিলে এইবিলাক হৈ থাকিব আৰু এনেকুৱা হোৱাটো আমি বিচৰা নাই কিমান টকা কালেক্ট কৰিছে এইটো এক কপি এইটো মানে এটা কপি আজি বাক্সা কালি চিৰাং অহাদিন ওদালগুৰি কেতিয়াবা তামোলপুৰ কোকৰাঝাৰ তো মানুহে দেখিব আৰু এইটো চিফ ছাৰৰ চহী আছে ইয়াতে ডাইৰেক্টৰ অফ হেল্থৰ চহী আছে তো এইটো সঁচাই হ'ব দে ইমান টকা এনেকুৱা কৰি বহুত মানুহৰ টকা মাৰি দিছে সেই গ্ৰুপটো তো সেইকাৰণে মই প্ৰেছ মিটৰ জৰিয়তে আজি বিটিআৰবাসী ৰাইজক মই এইটোই ক'ব বিচাৰিছোঁ যে কেতিয়াও এইবিলাক কাগজৰ প্ৰতি আপোনালোকে চকু দিব নালাগে আপোনালোকে এইটো মগ্ন হ'ব নালাগে যদি কিবা কাম কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক নিউজ পত্ৰিকা মানে সংবাদ পত্ৰিকা পঢ়ক আৰু ৱেবছাইটটো ফ'ল' কৰক তেনেহ'লে গম পাই যাব गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन